জেং এই মিনি লকডাউনত ঘৰতে ভাবি পেলাই ভবা এটা সৰু প্ৰচেষ্টা নাজানো কেনেকুৱা হৈছে আৰু জেং এটা কি বস্তু আপোনাক চালে গম পাব যি কি নহওক এইখিনিতে আমি কাৰিকৰী দিশত যিখিনি ভুল হৈছে তাৰ বাবে ক্ষমা কৰিব যিহেতু এতিয়া বন্ধ আৰু আমি ডাবিঙো কৰিব পৰা নাই আৰু এডিটিং যিহেতু ব্যয়বহুল নহয় সকলোখিনি মোৰ মোবাইলতে মই কৰিছোঁ কালাৰৰ পৰা এডিটিঙলৈকে নিজেই কৰিছোঁ প্ৰথমবাৰৰ বাবে আৰু খালি আমি শ্বুটিংখিনি দৃশ্যখিনি DSLR কেমেৰাত কৰিছিলোঁ মানৱ আৰু নিশান্তে খুব সুন্দৰকৈ কৰি দিছিলে এইখিনিতে এটা ভাল খবৰ আপোনালোকক দি থওঁ যিহেতু মোৰ প্ৰথমখন ডিজিটেল ছবি হেৱালি আপোনালোকে চালে খুব সুন্দৰকৈ আদৰি লৈছিলে ইয়াৰ পিছত চালে আপোনালোকে বৰুৱা মাষ্টৰৰ জীয়েক এইখিনিতে জনাই থওঁ তৃতীয়খন যিখন মোৰ ডিজিটেল ছবি আকৰি নাচনী খুব সোনকালে আৰম্ভ কৰিম ডিচেম্বৰ নৱেম্বৰ শেষৰ ফালে ভাবিছোঁ দৃশ্যগ্ৰহণৰ কথা যদিহে পৰিৱেশটো ভাল হয় হ'লেও আমাৰ শিল্পী নিৰ্বাচন চলি আছে বহুতো নপুৰণি শিল্পী ইতিমধ্যে সমাহাৰ ঘটিছে গতিকে আপুনিও বা আপোনাৰ ঘৰৰ কোনোবা যদি আমাৰ এই আকৰি নাচনীৰ যদি অংশীদাৰ হ'ব বিচাৰে পৰিয়ালৰ সৈতে যোগ হ'ব বিচাৰে তেন্তে আমি তলত দিয়া নাম্বাৰসমূহত আমাক যোগাযোগ কৰক নিশ্চয় আমি চেষ্টা কৰিম আমাৰ আকৰি নাচনীৰ পৰিয়ালৰ অংশীদাৰ হ'বলৈ গতিকে ভুল ভ্ৰান্তিবোৰ ক্ষমা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি চাই থাকক জেং আনৰ কথা নাজানো বুজিছ মই কিন্তু হ'বও পাৰোঁ এই এনেই মাথা বেয়া আছে আৰু মাথা চাথা বেয়া কৰি নাথাক মানে হেৰ' এই ফেচবুকত পুৰণা কলেজৰ লগৰ দুজনী মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে ময়ো হাই হেল্ল' দি দিলোঁ এতিয়া তাকে লহন দে ভাল টপিক এটা পালোঁ দেই ফেচবুক অ' জেং তই এতিয়া কি কৰিবি আমাৰ এই অবৈধ প্ৰেম মই এতিয়া কি কৰিম আৰু নাজানো নহয় মই কিয় আছো মই শিকাই দিম কি খোলা কথা কৈছে জেংগাই এই হেৰি তোক বোলে ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খুলি দিওঁ চবেই ৰীল বনাই যেতিয়া তোৰ লগৰবোৰে তই দুটা বনাবি তুমি ঠিকে কৈছা জেংগাই কিন্তু দাদাই নিদিয়ে হে আহক আজি চিন পোৱা নাই মই লেখাই আছো নগৈ কি কৈ আছো তোৰ উঠাই ইমান দেৰি চাহ কাপোৰ দিয়া নাই ইমান দেৰিলৈকে নগৈ ফেচবুক কৰি আছে আকৌ কি ফেচবুক আৰু আমাৰ এই কেতিয়া খুলিলে কোনে খুলি দিলে তই যদি নিজৰ মানুহজনীৰ কথাকে নাজানো আৰু মই কেনেকৈ জানিম এমা 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 মালিনী নামাতো আজি ইয়াত বহি ফেচবুক কৰিছে অ' তুমি ইয়াত বহি ফেচবুক কৰি আছা মই কৰিছো কিন্তু তুমিতো এইবোৰ নাজানো বুলি কৈছিলা নাজানাটো শিকা বেয়া কথা নেকি শিকাটো বেয়া কথা নহয় কিন্তু কোনো কিন্তু নাই মই এটা আপডেট লিখি আছো আপুনি নিজে চাহ বনাই খাকগে যাওক আপডেট কি আপডেট দিছা তোমালোকে মানে ইমানেই হুলস্থুল কৈছে মোৰ হোৱাটছএপত টাইপিঙে ভুল হৈ গৈছে মই ভিতৰলৈকে যাম দেখিলা নহয় এই ফেচবুকটোৰ কাৰণে এতিয়া ভনীজনীও বেয়া পোৱা হ'ল আপুনি কিয় বুজাইছে মানে মই ফেচবুক খোলাৰ কাৰণে আপোনাৰ ভণ্টিয়ে মোক বেয়া পোৱা হ'ল মই কৈছিলো না তোক নুখুলিবি বুলি কেলে খুলিছিলি কিয় আপোনাৰ কি যায় কিয় অহা কথা কৈছিলি না আপোনাৰ কি হয় কি হয় তই খুলিব নোৱাৰ বুলি কৈছ নোৱাৰ খুলিলে আপুনি মোৰ পদ্ধতিৰে খুলিব নোৱাৰ মোকতো আপুনি সোধা নাই নুসুধা তই সুধিছিলি ময়ো খুলিম। তই সুধিছিলি মোক নুসুধো কেলে সুধিম তই সুধিবই লাগিব অঁ লৈ ল'লোঁ হোৱাইট কালাৰটো তোমাৰ পচন্দৰ নহয় এতিয়া সেই নামঘৰলৈকে যাওঁ সেৱা এটা কৰোঁগৈ সেৱা এটা কৰি মেলি তোমাৰ ঘৰলৈ যাম চিম্পুলকৈ মানে মইতো আৰু জানাই একদম চিধা চিধি ল'ৰা মইতো আৰু ষ্টাইল দি ভাল নাপাওঁ এনেকৈয়ে থাকি ভাল পাওঁ তোমালোকৰ ঘৰলৈ এতিয়া নাযাওঁ দিয়া এই কাৰ্ফিউ চলি আছে নহয় দেই মই পিছত কথা পাতিম হ'ব চাল এটা দি দিলোঁ বুজিছানে গাড়ীখন বা কাৰ
এনেই বেয়া লগা নাই। সৌজন মালিকজন আহিছে। দাদা বৌহঁতৰ কাজিয়াখন হোৱাৰ কাৰণে ভালেই হৈছে। মই পটককৈ গৈ মেলি জেংকাৰ ৰাস্তাৰ পৰা ইনষ্টাটোকে খুলি থৈ আহোঁগৈ। আমাৰ ঘৰলৈ জেং আহিছিলে নি? কোনিয়ে জেং? শুনাচোন, তুমিতো ফেচবুকটো নাজানা, কোনে খুলি দিলে বাৰু তোমাক? আপুনি কিন্তু মোৰ মিটাৰটো গৰম কৰি নলব। কৰোণা ভেকচিন খোজ মাৰি বিচনাত পেলাই থৈ দিম, গম পাবি। চালা কৰোণা ভাইৰাছটো ডেঞ্জাৰ, ভেকচিনটো ডেঞ্জাৰ, এতিয়া দেখিছো মানুহজন তাতকৈ ডেঞ্জাৰ। কি কৈছে? নাই নাই একো নাই, কিন্তু ফেচবুকটো কোনেনো ফেচবুকটো খুলি দিলে? এয়া ইনষ্টলো হৈ গ'ল, তোৰ ইনষ্টাটো একাউণ্টটো অ'পেন হৈ গ'ল। সেইটো ল, একদম এতিয়া ধুম একদম ফটো আপলোড দিব পাৰিবি। কেনেকৈ কৰে শিকাই দিয়ক আকৌ। এই তেৰিকা একদম ইজি হয় এইটো চা। আচ্ছা শুনচোন, মই তোকে ইনষ্টাটো খুলি দিছোঁ বুলি ককাইৰে গম পাই নি আকৌ? নাই নাই নাপায়। দাদাই নবৌৰ লগত ফেচবুকৰ কাৰণে কাজিয়াতে বিজি। আচ্ছা মোৰ নামটো কেনেবাকৈ তাত ওলাইছে নেকি বাৰু? দাদাই এবাৰ সুধিছিল, কিন্তু নবৌৱে কোন জেং কোনো নাহা এনেদৰে ক'লে। সেই নৌবেৰক সেইকাৰণেই ভাল লাগে, ধুনীয়াও যিমান জ্ঞানীও সিমান, বৰ বুজা ঘৰৰ ছোৱালী বুজিছনে? মই যদি পোৱা হ'লে নাই নাই একো নাই, হেৰি নহয় বুজি পাইছ ন? আচ্ছা মই তোক এতিয়া ৰিল কেনেকৈ বনাই এইটো দেখাম দেই। ঐ মাজে মাজে আহি থাকিবি, ৰিল বনাই থাকিম, আপডেট দি থাকিম দেই। হ'ব বাৰু দিয়ক। ফেচবুকৰ ফেমিলিত ইনষ্টাগ্ৰামৰ এণ্ট্ৰি, এতিয়া কিন্তু ফেমিলিটো হেং নামাৰিলেই হয় দেই। আপোনালোকৰ বেয়া লগা নাই মোলৈ চাই? ছাবস্ক্ৰাইবটো কৰক আকৌ, তেতিয়াহে গম পাব পাছৰখিনি কি হৈছে। আকৌ লগ পাম। জেং।